Hello friends, welcome to my channel Jadavar's Vlog. So guys, tuponi khoti hoye to din functions hua ekdom dekha paise gom paise tathe apnalok karone vlogs banabo ahilo mor bhaiti etak mati lo ahilo vlog aji banabo karone so aji vlog to olop belag dhoroner hobo aji field ot aisu bote kheli ase lotole kheli hol bedai hoye gese olop so aji vlog to start hobo apnar self defense or porot bolosun sao aji apnar jodi biheke especially for girls swali bele jodi kiteba life jeno critical condition face kore to nijoke keneke bosabo ভিডিওটো খয়াতে আপুনি গম পাবো বলক ভিডিওটো স্টার্ট কৰো সো ফার্স্ট হল আপোনালোকে যদি ৰাস্তাত কিতেবা গৈ থাকে ছোৱালী মানুহৰ ক্ষেত্ৰত তো কিতেবা এনেকুৱা হয় নট অনলি মানে ৰাস্তাত কিবা সিচুৱেচন যদি আপোনাৰ যদি কোনোবা লৰা যদি ডিঙে তেনে গ্ৰেব কৰিলে ওকে নট অনলি ফৰ গাৰ্লছ বা লৰা ক্ষেত্ৰতো হ'ব পাৰে যদি ডিঙে গ্ৰেব কৰিলে কোনোবাই দেখাই দিম কি কৰিব লাগে আপোনালোকে সবচে কুইক একচন দেখাচোন ডিঙে গ্ৰেব কৰিছে কি কৰিব যেতিয়া জাস্ট আপোনাৰ এটা চাব যিবিলাক পাৰ্টস আমাৰ মানে বেছি সেনসিটিভ হৈ যায় এড মাৰি দিব লাহেকে মাৰি দিলে হি বস্তুটো নাম হালি যাব হালি যোৱাৰ লগে আপুনি দুটা ধৰি পেলাই গোয়েঙত কি আপুনি কি কৰিব পাৰে ফাৰ্স্ট গোয়েঙত কি কৰাৰ লগতে পৰি যাব দেখাচোন হেৰি চোৱা ফাৰ্স্ট 1 2 পুশ কৰি দিয়ক লাগে আপুনি স্কেপ কৰক বা পলাওক ফাৰ্স্ট হল সেকেন্ড আছে আৰু এটা আপোনাৰ দেখাই আছো ডিঙি ধৰিলে আপোনাৰ অলপ এজত হৈছে কি কৰিব এটা সেম পজিশন এট মাৰিব পাৰে মাৰি আপোনাৰ যদি এট হালি আগুৱাই আহিব মানুহটো এইটো এলবো ষ্ট্ৰাইক আপুনি চকুটো মাৰিব নহলে কাণৰ ওচৰত এলবো ষ্ট্ৰাইক কৰিব পাৰে 1 2 3 মুখত মাৰিব পাৰে 4 আপাৰ ক্ৰাইপ মাৰিব পাৰে ঠিক আছে দেখাই আছো এটো ন এট মাৰি পেলাই 1 2 থেলি পেলাই আপুনি পলাই যাব কাৰণ এইবিলাক সেনসিটিভ পাৰ্ট হয় এইবিলাক পাৰ্টত যদি আপুনি কাৰবাক মাৰে যিমান ষ্ট্ৰং মানুহ নহওক কিয় মানুহজন অলপ হলেও কষ্ট পাব যেতিয়া আপুনি কেৱল নিজকে বচাবলৈ সক্ষম হ'ব ঠিক আছে সো আকৌ এটা টেকনিক আছে এটো দেখাই আছো যে সেনসিটিভ পাৰ্ট বুলি যে কৈছে কেনেকুৱা আপুনি চাব ধৰাচোন ধৰিলে এনেকৈ ধৰাৰ পিছত আপুনি কি কৰিব সেম পজিশন এট মাৰিব বুঢ়া আঙুলি যেটা মানে বেছি পাৱাৰফুল সব আঙুলি ভিতৰত না বুঢ়া আঙুলি আছে চকুত একদম গ্ৰেব কৰিব চকুত জোৰত গ্ৰেব কৰি পেলাই আপুনি পিছুৱা ঠেলি পেলাই আপুনি নিজকে বচাব পাৰিব ঠিক আছে এইবিলাক সেনসিটিভ পাৰ্টত ইউটিলাইজ কৰিব নিজকে বচাবৰ কাৰণে বহুত জোৰ নালাগে অলপ টেকনিক আৰু অলপ আপোনাৰ নিজৰ স্পিড বা আপোনাৰ নিজৰ কনফিডেন্সটো লাগে ঠিক আছে তেনেকুৱা হলে আপুনি কি কৰিব নিজকে বচাব পাৰিব আকতে দেখাই আছো যেটো আপুনি যদি কোনোবা আপোনাৰ চুলিত ধৰে এনেকে হেগে চুলিত যদি ধৰে এনেকে ছোৱালী মানুহৰ ক্ষেত্ৰত কি কৰিব তো ধৰাচোন চুলিত এনে যদি চুলিত ধৰে আপুনি কি কৰিব জাস্ট আপুনি কি কৰিব এই হাতটো এই পজিশনটো আকৌ চাব হাতৰ এলবটো 1 তোৰটো 2 আপুনি যেটা কৰিব দেখাই আছো ধৰাচোন দে আপুনি 1 কৰিব হাতটো লুজ হৈ যাব ন তো এটো হাত দি পেলাই আপুনি ঠেলি দিব পেলাই এটো ধৰি ল'ব ধৰি পেলাই কাণত আপুনি ষ্ট্ৰাইক কৰিব পাৰিব ষ্ট্ৰাইক কৰাৰ লগে কি হ'ব হি অলপ হলেও কষ্ট পাব এইবিলাক সেনসিটিভ পাৰ্টৰ যেটো দেখাই আছো এটা আপুনি কি আদু না 1 ঠেলি দিব 2 ঠেলি পেলাই আপুনি নিজকে বচাব পাৰিব ঠিক আছে ভালকে আকৌ এবাৰ দেখাই দিছো আপোনাৰ গুটি গিটা জিঙি ধৰিব ফাৰ্স্ট ধৰাচোন দেখিটো এটো 1 এনে কৰি 1 দি পেলাই 2 পাস কৰি ঠেলি দিব গুছি আহিব ঠিক আছে আকৌ সেকেন্ড দেখাই আছো এটো 1 2 3 পুশ এন্ড ব্যাক ঠিক আছে আকৌ থাৰ্ডটো দেখাই দি আছো এটো মাৰিব না জাস্ট সেম মানে মাৰিব চকুত আপুনি ডাইৰেক্ট বুঢ়া আঙুলিতে এনেকৈ গ্ৰেব কৰি পেলাই পুশ ব্যাক ঠিক আছে আর থার্ড সলিড ধরে দেখাই দি আছো এইটো 1 2 ঠিক আছে সো আপুনি নিজকে বচাবৰ কাৰণে কেতিয়াবা ট্ৰাই কৰিব যদি আপুনি এনে কন্ডিশনত ফেস কৰে মানে ক্রিটিক্যাল কন্ডিশন সো ভিডিও চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিলে কমেন্ট কৰিব শেয়াৰ কৰিব লাইক কৰিব নাপাহৰিব আৰু ফিউচাৰ যদি এনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰে তেনে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোক কমেন্টত জনাব কেনেকুৱা ভিডিও চাব বিচাৰে ঠিক আছে নতুন ভাল ব্লগছ আনিব ট্ৰাই কৰিম কিবা যদি ভুল হয় কমেন্টত জনাব ভাল কৰিব ট্ৰাই কৰিম থ্যাংক ইউ